নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ টেকনিকেল আছাম চেনেললৈ। আজি আমি আলোচনা কৰিম হোৱাটছএপত কেনেকৈ ডকুমেণ্ট কৰে। আৰু যিসকলে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ডকুমেণ্ট মানে হ'ল এজন মানুহৰ পৰা আন এজন মানুহক যেতিয়া কোনো এখন ফটো বা ভিডিঅ' যদি আমি ডকুমেণ্ট নকৰাকৈ পঠিয়াওঁ তেতিয়াহ'লে তাৰ তাতে যিমান কোৱালিটিত আছিল সেইটো কোৱালিটিত নাপাব, আৰু যদি ডকুমেণ্ট কৰি দিয়া হয় তেতিয়া কোৱালিটিটো একে থাকিব, কোনো পৰিৱৰ্তন নহ'ব। আমি হোৱাটছএপটো ওপেন কৰি ল'ব লাগিব। তাৰপিছত আমি যিজনক পঠিয়াম ফটো বা ভিডিঅ' তাৰ আইডিটো ল'ব লাগিব। মই যিকোনো এটা লৈ লৈছোঁ। তাৰপিছত ইয়াত ক্লিক কৰিব লাগিব, ডকুমেণ্টত যাব লাগিব। ডকুমেণ্টত যোৱাৰ পিছত এইটো ওপৰত একদম ওপৰত দিয়া আছে ব্ৰছ আদাৰ্ছ, এইটোত ক্লিক কৰিব লাগিব। ইয়াত ফটোবোৰ আহিছে, যদি আপুনি ফটো দিব বিচাৰে ফটো দিব পাৰিব, আৰু যদি ভিডিঅ' দিব বিচাৰে ভিডিঅ' দিব পাৰিব। মই ফটো এখন পঠিয়াম, তাৰ কাৰণে ফটোখনত ক্লিক কৰিব। চেণ্ড আহিছে, চেণ্ড কৰি দিয়াৰ পিছত এইটো ডকুমেণ্ট হৈ গৈছে। পাৰ্চনেল ইনফৰমেশ্যন থকাৰ বাবে এইবোৰ ষ্টিকাৰ দিয়া হৈছে।